আজিৰ দিনটো মোৰ বাবে এটা বহুতে স্পেচিয়েল দিন কাৰণ আজিৰ নিচিনা এটা দিনৰ পৰাই মই মোৰ মিনি ব্লগৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। যদিও মই ভিডিঅ'বিলাক সঠিকভাৱে দিয়া নাছিলোঁ কিন্তু তথাপিও মনত পৰে যেতিয়া মই কলেজত এডমিশ্যন লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ফিল্ড ষ্টাডি লৈ গৈছিলোঁ আৰু সেইদিনাখন মই সৰু ভিডিঅ' ক্লিপ লৈ থৈছিলোঁ। ঘৰলৈ আহি সেইবোৰ এডিট কৰিছিলোঁ। এডিট কৰোঁতে মোৰ একো প্ৰব্লেম হোৱা নাছিলে কিন্তু পোষ্ট কৰাৰ সময়ত মোৰ বহুত ভয় লাগিছিলে। কিন্তু যেনে তেনে সাহস গোটাই মই পোষ্ট কৰিছিলোঁ। সেই কথাবোৰ এতিয়াও মনত পৰে। আজি আমি আহিছোঁ গোলাঘাট জিলাত থকা অতিকৈ প্ৰাচীন শিৱ মন্দিৰ নেঘেৰিটিং শিৱ মন্দিৰ। এই মন্দিৰটো স্থাপন কৰিছিলে ৰুদ্ৰসিংহই আৰু পুনৰ নিৰ্মাণ কৰিছিলে শিৱসিংহই। সেই তাহানিৰ দিনৰ শিলৰ ভাস্কৰ্যবোৰ বৰ্তমান সময়তো ইমান ধুনীয়া হৈ আছে, আজিও সযতনে ৰখা হৈছে তাত। তাৰপাছত আমি দেও পৰ্বতৰ লগতে বহুতো জেগা গ'লোঁ। সেই ভিডিঅ'টো মই নেক্সট মিনি ব্লগত দিম। বাকী মোৰ ভিডিঅ' যদি চাই ভাল পোৱা তেনেহ'লে মোক ফ'ল' কৰি ল'বা। আজিলৈ বাই।